DWE LPUP বিজ্ঞাপনৰ পাছত বহু প্ৰতীক্ষাৰ অন্তত BTRৰ শিক্ষক নিযুক্তিৰ কাৰণে যি বিজ্ঞাপন ওলোৱা কথা আছিলে সেই বিজ্ঞাপনো ইতিমধ্যে প্ৰকাশ পালে। প্ৰায় 1200তকৈ অধিক কেৱল LP কাৰণে বিজ্ঞাপন ওলোৱা কথা আছিলে আৰু এটা এডভাৰটাইজমেণ্ট প্ৰকাশ পালে। এতিয়াও কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ বেকআপ ভেকেঞ্চিটো এতিয়ালৈকে ওলোৱা নাই। আমি যিমানটো গম পাইছোঁ আজি ৰাতিলৈ বা কাইলৈ বেকআপ লিষ্টটো ওলাব, কাৰণ কাইলৈৰ পৰা ইতিমধ্যে 10 দিনৰ কাৰণে এপ্লাই আবেদনৰ সুযোগ দিছে। এতিয়া বহুতে ৰাতিপুৱাৰ পৰা এটা কথা সুধি আছে যে BTRৰ বাহিৰৰ যিসকল প্ৰাৰ্থী তেওঁলোকে এপ্লাই কৰিব পাৰিব নে নোৱাৰে। তাৰ আপোনালোকৰ এটা ক্লিয়াৰিফিকেশ্যন দিম। আজি মই এই বিজ্ঞাপনটোৰ সৈতে জড়িত তিনিটা কথা আপোনালোকৰ সৈতে আলোচনা কৰিম, তিনিটা পইণ্ট আপোনালোকৰ সৈতে আলোচনা কৰিম। তাৰ পাছত আপোনালোকে নিজে গম পাব যে এপ্লাই কৰিব পাৰিব নে নোৱাৰে। ইয়াৰ পাছত যিখন বেকআপ অফিচিয়েল ভেকেঞ্চি ওলাব তাতো কথাটো স্পষ্টভাৱে উল্লেখ কৰা থাকিব যে তেওঁলোকে আবেদন কৰিব পাৰিব নে নোৱাৰে যিসকল নেকি BTRৰ বাহিৰৰ হয়। কাৰণ এতিয়াও যিটো ডিষ্ট্ৰিক্ট ৱাইজ বেকআপ ভেকেঞ্চি আছে সেইখনতো কিছুমান কথা ষ্ট্ৰিক্টলি মেনশ্যন কৰা থাকিব আৰু সেইমতেই প্ৰাৰ্থীসকলে আবেদন কৰিব লাগিব। ইয়াত যদি আপোনালোকে চাই তেতিয়াহ'লে দেখিব যে 2 নম্বৰ যিটো পইণ্ট সেই 2 নম্বৰ পইণ্টতে আছে যে দ্য কেণ্ডিডেট হু হেভ পাছ দ্য A-TET, C-TET, BTC TET ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল উইল বি এলিজিবল ফৰ এপ্লাইং। ইয়াত কিন্তু কেৱল BTC TET বুলি দিয়া নাই, কেৱল BTC TET বুলি দিয়া নাই বা C-TET বুলিও দিয়া নাই। A-TET, C-TET, BTC TET বুলি তিনিটা মেনশ্যন কৰা আছে, অৰ্থাৎ কোনো ইয়াত কোনো ৰিজন ধৰি দিয়া নাই যে আছাম টেট কেৱল উত্তীৰ্ণ হ'ব লাগিব, BTC TET উত্তীৰ্ণ হ'ব লাগিব বা C-TET উত্তীৰ্ণ হ'ব লাগিব। 2 নম্বৰ আৰু এটা আপোনালোকৰ কাৰণে দৰকাৰী পইণ্ট, সেই দৰকাৰী পইণ্টটোৱে হৈছে যে কেণ্ডিডেট বিলংগিং টু BTR শ্বেল বি গিভেন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। আপোনালোকে এটা কথা নিজেই ভাবক, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া মানে কি? আপোনালোকে কি বুজিছে যে ছেকেণ্ড প্ৰিফাৰেঞ্চো দিয়া হ'ব, থাৰ্ড প্ৰিফাৰেঞ্চো দিয়া হ'ব, এনেকুৱা ধৰণৰ কিছুমান প্ৰিফাৰেঞ্চৰ কথা থাকে। এটা পইণ্ট লিখা আছে যে দ্য কেণ্ডিডেট বিলংগিং টু BTR, অৰ্থাৎ যিসকলে BTRৰ পৰা বিলং কৰিছে তেওঁলোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব। অৰ্থাৎ আমি যিমানটো গম পাইছিলোঁ যে BTRত টেটত উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা বহুত কম আছিলে। ইতিমধ্যে 1200তকৈ অধিক LP কাৰণে পোষ্ট ওলাব। হয়তো যদিহে BTRৰ প্ৰাৰ্থী যদি নোজোৰে সেই পোষ্টসমূহ ফিল আপ কৰিবৰ কাৰণে, তেতিয়াহ'লে অসম টেট বা C-TET উত্তীৰ্ণ যিসকল BTR বাহিৰৰ প্ৰাৰ্থী তেওঁলোককো চান্স দিয়া হয়তো হ'ব পাৰে, কাৰণ ইয়াত লিখি থৈছে যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ BTRখিনিক দিয়া হ'ব, ছেকেণ্ড প্ৰিফাৰেঞ্চ বা থাৰ্ড প্ৰিফাৰেঞ্চ বেলেগক দিয়া হ'ব। আৰু এটা পইণ্ট আপোনালোকক মই দেখাব বিচাৰিছোঁ, আলোচনা কৰিব বিচাৰিছোঁ, একেবাৰে শেষলৈকে আছে। আপোনালোকে 6 নম্বৰ যিটো পইণ্ট সেই পইণ্টত আপোনালোকে যদি দেখে ইয়াত 12টা পইণ্ট উল্লেখ কৰা আছে। এই 12টা পইণ্টৰ তিনিটা পইণ্ট আপোনালোকে গুৰুত্ব দিব। মই আপোনালোকক দেখাই দিছোঁ যে এটাত আছে যে 9 নম্বৰ পইণ্টটোত আছে কেণ্ডিডেট উইথ ডিজেবল, অৰ্থাৎ কেণ্ডিডেট যি PWD চাৰ্টিফিকেট সেই PWD চাৰ্টিফিকেটখন বিচাৰিছে, কিন্তু আপোনালোকৰতো নাই। যিসকল PWD কেণ্ডিডেট তেওঁলোকেতো হয়তো আপলোড কৰিব লাগিব, কিন্তু যিসকল PWD কেণ্ডিডেট নহয় তেওঁলোকেতো এইটো আপলোড কৰিব নালাগে। নেক্সট দিয়া আছে চাৰ্টিফিকেট অফ এক্স ছাৰ্ভিচমেনৰ চাৰ্টিফিকেট বিচাৰিছে। আপোনাৰ হয়তো নাই, কাৰোবাৰ হয়তো আছে, কিন্তু যিসকলৰ নাই তেওঁলোকেতো আপলোড দিব নালাগে। ঠিক তেনেদৰে BTC ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট ফ্ৰম দ্য কনচাৰ্ণ অথৰিটি, হয়তো এইটো আপলোড কৰিব নালাগে। বহুতে এটা কথা কৈ আছে যে ইয়াত এটা কথা আছে যে BTC ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট হ'ব লাগিব। হয়, কথাটো হয়, আপোনালোকক কোৱাটো শুদ্ধ, কিন্তু ইয়াত যি আপোনাৰ 12টা পইণ্ট দিয়া আছে এই 12টা পইণ্টৰ 9 নম্বৰ আৰু 10 নম্বৰ যিখন চাৰ্টিফিকেট বিচাৰিছে সেইখন হয়তো আপোনালোকৰ নাই বা বহুতৰে নাই। যিসকলৰ আছে তেওঁলোকে আপলোড কৰিব লাগিব, কিন্তু বহুতৰে নাই। ঠিক সেইদৰে যিটো 11 নম্বৰ পইণ্ট সেই পইণ্টটো হয়তো প্ৰযোজ্য নহ'ব BTRৰ বাহিৰৰ প্ৰাৰ্থীৰ কাৰণে যদিহে এপ্লাই কৰা হয়। গতিকে এতিয়াও আচলতে যিখন বেকআপ ভেকেঞ্চি ওলাব ডিষ্ট্ৰিক্ট ৱাইজ তাতেই আচলতে আজি ৰাতিলৈ বা কাইলৈ সম্পূৰ্ণ এটা স্পষ্ট ৰূপ দেখা যাব। আৰু যদিহে BTRত যদি এপ্লাই কৰিবলৈ দিয়ে তেতিয়াহ'লে অসমৰ যি DWEৰ যি নিযুক্তি প্ৰক্ৰিয়াত বিশেষকৈ LP ছেকশ্যনৰ কাৰণে কাট অফ আৰু কমাৰ সম্ভাৱনা বহুত বেছি থাকিব। যদিহে DWEৰ LPUPৰ পৰা LPUP প্ৰাৰ্থী যদি নি BTRত যদি দিয়াৰ কথা ভাবিছে BTR প্ৰশাসনে, তেতিয়াহ'লে LPUPৰ DWEৰ অধীনত যিসকলৰ কম পাৰ্চেণ্টেজ আছে তেওঁলোকেও চাকৰিটো পাবলৈ এবাৰ যথেষ্ট সক্ষম হ'ব বা সম্ভাৱনা আছে।
আজি ৰাতিলৈ বা কাইলৈ যেতিয়া বেকাৰ ভেকেঞ্চিখন ওলাব পুনৰ আমি আলোচনা কৰিম। লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো একেবাৰে নাপাহৰিব। থেংক ইউ।